পেটটো এনেকুৱা এটা বস্তু সময়ত নাপালে একেবাৰে লংকা কাণ্ড কৰিব খোজে। হয়, সকলোৰে মূলতে এই পেটটো, কিন্তু মানুহৰ আজিকালি পেটৰ চিন্তা নাথাকে, সকলোৰে স্থানৰ খাই মৰে। আচৰিত। কি আচৰিত? নাই নাই একো নাই। পিছে মইনো ইয়াত কাৰ ঘৰত আহি অন্তা কৰিম? এয়া লাইফবিলাক গোহাঁই ঘৰ বুলি কয়, আমাৰ যিজন বৰদিনা খোলা গোহাঁই। ভাইহঁতৰ ঘৰত বোলেও তাৰমানে দেশৰ খবৰ ৰাখে। লাও ডাঙৰ হ'লেও পাতৰ তল বুলি কয়, কিন্তু আমি দেশৰ ঘৰখনৰ কথা গম পাওঁ। ভাত সাজ ঘৰত থাকিব আমাৰ। লাভ থাকিব ডাঙৰীয়া, সময় উকলি যোৱাৰ বাবে মাত্ৰ সপ্তাহ দিনটা আছে। যিহে গৰম, থাকি যোৱা কেনেকৈ পানী ব্যঞ্জনো নাছিলে। কিন্তু লগত দেখোন কিবা এখন আছিল। কোমলীয়া চাই পঠিয়াই মোক তেওঁলোকে আলহী বিয়া কি কৰিম, সময়ো নিদিলে। হয় খাই কৈছোঁ, এই সাজৰ দৰে তৃপ্তি মই পোৱা নাই। পাছে আলহী পৰিচয় নাপালোঁ। আমি গোবৰ গোহাঁই নুমলীয়া ভোগৰ কৰি এই মাধুৰীলৈ অহাৰ এক বিশেষ কাৰণ আছে। নাম মোৰ গদাপাণি। আমি টুংটুঙীয়া পৰিলোঁ। কামবোৰে দেখোন সকলো জানে। পাছে প্ৰতিটো যাব লাগে, এতিয়া বিদায়হে পাইছোঁ। কেতিয়াবা ঘৰত ভালকৈ সাজ খবৰ ইচ্ছা চুন্দেৰে কৰিলে এসাঁজ কিয়? এইবাৰ সাজলেও সাজু হৈ থাকিব।